নমস্কাৰ সকলোকে আজি মই আপোনালোকক মাউছৰ বিষয়ে দেখাম আৰু ইয়াৰ খুলি ইয়াৰ ভিতৰখিনিও দেখাম মোৰ ওচৰত কেইবাটাও মাউছ আছে এইটো এটা USB অপটিকেল মাউছ হয় এটা USB হয় আৰু এইটো এটা অপটিকেল মাউছ হয় আৰু ইয়াত এইটো PS2 আৰু ইয়াতো এটা তেনেকুৱা অপটিকেল মাউছ আছে অলপ পুৰণা দিনীয়া আৰু এইটো PS2 হয় আৰু ইয়াত এটা বহুত পুৰণা মাউছ আছে এইটো সাধাৰণতে বল মাউছ হয় পাছফালে বল আছে দেখি যাইতো আৰু এইটো পোৰ্টটো ইয়াৰ হৈছে PS2 এ হয় ওকে ইয়াৰে এতিয়া মই মাউছ খুলি দেখাম আপোনালোকক ইয়াৰ ভিতৰত কেনেকুৱা ধৰণৰ অপচন আছে বিশেষকৈ অপটিকেল মাউছৰ এতিয়া মই খুলিবলৈ আৰম্ভ কৰোঁ মই টেষ্টাৰটো লৈ লৈছোঁ ইয়াৰ এটা নট আছে এইটো খুলি নিয়াৰ পৰা ইতিমধ্যে আমাৰ নটটো খোলা হৈ গ'ল ইয়াৰ আমি এতিয়া ইয়াক খুলিম এইখন ইয়াৰ ভিতৰত চাৰ্কিট তেল কেবল এতিয়া মই চাৰ্কিটখনো খুলিম এতিয়া ইয়াৰ পৰা এখন চাৰ্কিট আৰু ইয়াত এইটো স্কল পৰা চকা আৰু ইয়াৰ তলত এইটো ইয়াত এনেকৈ কৰি লাগি থাকে এইটো আৰু এইটো লাগি থাকে সাধাৰণতে ইয়াৰ যিটো LED বাল্ব হয় LED বাল্ব ইয়াত লাগি থাকে মই আকৌ এইটো ফিট কৰি দেখাইছোঁ কেনেকৈ হ'ব এই বস্তুটো ইয়াত লাগিব ৰিফ্লেক্টৰ টাইপ আৰু আমাৰ চাৰ্কিটখন বহিব ইয়াত আমাৰ এই চকাটো বহিব তাৰপাছত চাৰ্কিটখন আহেতি ইয়াত এনেকৈ বহিব তাৰপাছত এই ৱায়াৰডাল আমি আগফালে ওলাই ইয়াৰ এইটো লগাই দিলে হৈ যাব অপটিকেল মাউছৰ ভিতৰত এইবিলাক পাৰ্ট থাকে ঠিক আছে এতিয়া মই বল মাউছটো খুলি দেখাম এইটো বল মাউছটো লৈছোঁ এইটো খুলিম এতিয়া এইটো বল মাউছটো ইয়াৰ ভিতৰত এনেকুৱা দেখায় এইটো ইয়াৰ বলটো আৰু ইয়াৰ এখন চাৰ্কিট কেবুলৰ পইণ্ট কানেকশ্যন এতিয়া মই স্কৰলেট আঁতৰাই লৈছোঁ তাৰপাছত ইয়াৰ এখন চাৰ্কিট আৰু এইটো বল ইয়াৰ বল এতিয়া মই বলটো লগাম ইয়াত তাৰপাছত ইয়াত চাৰ্কিটখন লগাই দিলোঁ অ'কে তাৰপাছত এতিয়া আমি ইয়াত লগাই দিম অ'কে আৰু এইখন লগালোঁ বাছ এইখিনি আছিলে মাউছৰ বিষয়ে আজি আপোনালোকক দেখালোঁ ইয়াৰ মাউছৰ ভিতৰত কি থাকে অপটিকেল মাউছ আৰু বল মাউছৰ ভিতৰত থেংক ইউ